আজি অকল ডিচি নহয়, আমি ছেক্ৰেটাৰীটো গৈছিলোঁ। তাত আমাৰ ৰাজ্যপালৰ প্ৰতিনিধিজন আছে, তেখেতকো লগ কৰি আহিছোঁ। আৰু আমাৰ ডিচি ডাঙৰীয়া কোকৰাঝাৰৰ সামগ্ৰিকভাৱে ক'ভিড-19ৰ পিছৰ যিটো পৰিস্থিতি বা ইলেকশ্যন হল হোৱাৰ পিছত ইয়াত কিছু এনেকুৱা টেকনিকেল কথাও আছে, যিখিনিৰ কাৰণে মই আজি এবাৰ, কাৰণ লকডাউনৰ আহিলৈকে মই আহিব পৰা নাছিলোঁ, এবাৰ আহি আমি গোটেই সমস্ত কথাখিনি পাতিলোঁ। আৰু বিশেষকৈ ৰাজ্যপাল শাসনৰ পিছত আমি প্ৰথমবাৰ আহিছোঁ ইয়াতে। আপোনালোকে জানে যে আমাৰ এটা মূল বিষয় আছিলে যে যাতে এই চৰকাৰ কোনো কাৰণতে এক্সটেনশ্যন কৰা নহয়। আৰু অলৰেডি ইতিমধ্যে ইয়াত ৰাজ্যপাল শাসন প্ৰৱৰ্তন হোৱা আপোনালোকে জানে। আৰু বিশেষভাৱে আমাৰ BTC এটা টেকনিকেল কথা আছিলে যে যিহেতু BTCত ডিপাৰ্টমেণ্টবিলাক ট্ৰেন্সফাৰ, সেইকাৰণে যিখিনি আমাৰ DC আছিলে তেওঁলোক অফিচবিলাক কিন্তু বহুত কেইটা এক্টিভ নাছিল। কিন্তু আমি যেতিয়া এই কথালৈ আলোচনা হৈছিল, তাত সৰ্বদলীয় মিটিঙত আমি এই কথাটো কৈছিলোঁ যে ডিষ্ট্ৰিক্ট DC আৰু DCৰ যিটো ষ্টাফ, সেইটো যেতিয়া এই গোটেই সমস্ত বিষয়বিলাকত বিশেষকৈ উন্নয়নৰ ক্ষেত্ৰত আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব নাথাকিলে এডমিনিষ্ট্ৰেশ্যন চলা কিন্তু সম্ভৱ নহয়। কাৰণ এজন প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে গোটেই সমগ্ৰ 4খন জিলা, কাৰণ কাৰ্বি আংলং ডিমা হাছাওৰ কথাটো বেলেগ, তাত এখন ডিষ্ট্ৰিক্ট আছে, কিন্তু আমাৰ 4খন ডিষ্ট্ৰিক্ট কভাৰ হৈ আছে। আৰু আমাৰ কাৰণে সুখবৰ যে এতিয়া ৰাজ্যপাল শাসন হোৱাৰ লগে লগে প্ৰায় ডিচিবিলাক এক্টিভ হৈছে। আৰু আজি আমি প্ৰসাদ ডাঙৰীয়াৰ লগত যিখিনি কথা পাতিলোঁ, আমি নিজে দেখিছোঁ তেওঁলোকে বিভিন্ন ডিপাৰ্টমেণ্টৰ ৰিভিউ লৈ আছে। কাৰণ BTCৰ যিবিলাক কাম কাজৰ যিটো গতি, সেইটো খুবেই লেহেমীয়া আছিল আৰু লকডাউন বা এনেকুৱা কাৰণত যথেষ্ট পিছ পৰি আছিল। গতিকে এই কথাখিনি তেওঁলোকে অলৰেডি ৰিভিউ কৰিছে। আৰু বিশেষভাৱে BTC দুৰ্নীতিৰ ক্ষেত্ৰত এটা ডাঙৰ ইছ্যু আছিলে। আপোনালোকে দেখিছে যে ইপিএলৰ ফালৰ পৰা যোৱা পৰহি অলৰেডি 1000 কোটি টকা কেলেংকাৰী কথাটো ওলাইছে। আৰু এই কথাটো কিন্তু আমাৰ নলেজতো আছিলে, আমিও যথেষ্ট ডকুমেণ্টছ কালেক্ট কৰিছিলোঁ। কাৰণ বিশেষকৈ ছাপ্লাই, বিভিন্ন বিভাগৰ ছাপ্লাইবিলাকত যথেষ্ট কেলেংকাৰী হৈছে। আৰু এনেকুৱাই নহয়, আৰু কিছুমান তথ্য আহি আছে। আৰু বিশেষভাৱে আমাৰ ৰুলিং পাৰ্টিৰ কিছু মানুহে কিন্তু এতিয়া আমাক তথ্যবিলাক যোগান ধৰি আছে। আৰু আপোনালোকে জানে যে লংকা যেনেকৈ চাৰখাৰ হৈছিল বিভীষণৰ কাৰণে, হয়তো ৰাইজে দেখিছে যে এতিয়া পতন যেনেকুৱা ৰাৱণৰ পতনৰ কাৰণে হয়তো এই কথাটো আহিছিল বিভীষণে। আৰু এনেকুৱা ধৰণৰ কথাখিনিৰ কাৰণে হয়তো এই কথাখিনি আমাৰ কাৰণে যথেষ্ট সুবিধা হৈছে। প্ৰথম শুনানি হৈছিল আৰু 5 তাৰিখে ডেট আছে। ইতিমধ্যে মই নিজেও বা আমাৰ গণসুৰক্ষা পাৰ্টিৰ ফালৰ পৰা তাত পাৰ্টি আজি ফাইল কৰা কথা আছে। হয়তো কালি আমি তাত পাৰ্টি হ'ব পাৰিম। আৰু আমাৰ বিশ্বাস আছে যে এই কেছটো কালিতে একো মীমাংসা নহয় আৰু ষ্টে নহয় ইয়াতে। এইটো হয়তো 1 বছৰ, 2 বছৰ, 4-5 বছৰ চলিব। আৰু এই সময়খিনিত মই ভাবোঁ এই PILৰ কোনো জবাব অহাৰ প্ৰয়োজন নাথাকিব। কাৰণ অলৰেডি 3-4 মাহ পিছত ইলেকশ্যন হৈ আছে। ইলেক্টেড বডি ইয়াত দায়িত্বভাৰ ল'ব আৰু এই হেৰিৰ অৰ্থও নাথাকিব। হয়, আজি BPOৰ ফালৰ পৰা এনেকুৱা ধৰণৰ এটা কোৱা হৈছে যেন তেওঁলোকে তাত ষ্টে পাব বা ৰাজ্যপালৰ শাসনটো যিটো অৰ্ডাৰ আছে সেইটো কোৱাজ হ'ব। এইবিলাক কোৱাজ নহয়। আমি নিজৰ সংবিধান বিশেষজ্ঞৰ লগত যথেষ্ট কথা পাতিছোঁ বা চিটেল সম্পৰ্কত আমি বাৰ অধ্যয়ন কৰিছোঁ। গতিকে কেছৰ ফালৰ পৰা এনেকুৱা ধৰণৰ কোনো ৰিলিফ বা এনেকুৱা পোৱা খানে হয়। আচলতে কেছৰ ক্ষেত্ৰত অলপ খেলি মেলি হৈছে যে তাত ষ্টেণ্ডিং কাউন্সিলৰ যিবিলাক লয়াৰ আছিলে বা অলপ টেকনিকেল কিছুমান কথা তাত ডিফেক্ট হৈছে বা কিবা হৈছে, কিন্তু সেইটোৰ পৰা এই কেছটো কোৱাজ হোৱাৰ কোনো চান্স নাই আৰু কোনো ষ্টে পোৱাৰ চান্সো নাই। মই ভাবোঁ ৰাজ্যপালৰ শাসন টাইমলৈকে চলিব। আৰু এইটো এটাই বিকল্প আছে, যিমান পাৰি শীঘ্ৰে COVID-19 কণ্ট্ৰল হোৱাৰ পিছত ইলেকশ্যন পাতি দায়িত্বভাৰ দিয়াৰ লগে লগে মই ভাবোঁ এই বিতৰ্কটোৰ অৱসান ঘটিব। অনৈতিক দাবী এইটো 6 শিডিউলৰ সংবিধানত যদিও তেওঁলোকে কৈছে এইটো কথা নহয়, যিহেতু কোৰ্টত গৈছে, বিষয়টো কোৰ্টত আছে। আমি ভাবোঁ কোৰ্টত আমিও নিজে যিহেতু পাৰ্টি হ'ম, কোৰ্টত আমি ইষ্টেবলিছ কৰিব পাৰিম যে ৰাজ্যপালৰ শাসনটো সঠিক বা সাংবিধানিকভাৱে হৈছে। আৰু কিন্তু আমি এটা কথা দুখ পাইছোঁ, এই ক্ষেত্ৰত আমাৰ বিশ্বজিৎ দৈমাৰী হওক, প্ৰমীলা বাইদেউ হওক বা খাম্পাই হওক, তেওঁলোকে ইয়াত আৰ্মি শাসন বুলি কৈছে, ইয়াক ডিক্টেটৰৰ শাসন বুলি কৈছে। গণতান্ত্ৰিক দেশৰ এজন জনপ্ৰতিনিধিৰ মুখৰ পৰা এইবিলাক কথা কিন্তু হ'ব নাপায়। কাৰণ ৰাজ্যপালৰ গভৰ্ণৰৰ যিটো ছিষ্টেম বা ৰাষ্ট্ৰপতি ছিষ্টেমটোতো আমাৰ সংবিধানৰ এটা ইণ্টিগ্ৰেল পাৰ্ট হয়। তেনেকুৱা ক্ষেত্ৰত আমি ভাবোঁ জনপ্ৰতিনিধিবিলাক এইবিলাক কথা ক'লে সৰ্বসাধাৰণ ৰাইজে হয়তো ইয়াৰ মিছ ইণ্টাৰপ্ৰিট কৰিব পাৰে বা এটা বেয়া মেছেজ যাব পাৰে। আৰু বিশেষকৈ ৰাজ্যপালৰ শাসনৰ জৰিয়তে এনেকুৱা কথাও হৈছে যে বাহিৰৰ মানুহে শাসন কৰাৰ কথা কৈছে। আৰু এটা কথা হৈছে যে হয়তো ৰাইজে যিখিনি সুবিধা হ'ব লাগে নাপাব। মই ভাবোঁ চৰকাৰী ছিষ্টেমৰ গোটেই বস্তুখিনি আছে, কেৱল টাৰ্ম শেষ হোৱাৰ কাৰণে প্ৰশাসক বদলিছে টেম্পৰাৰিলি, এইটো ফৰ টাইম বিং। মোৰ বিশ্বাস আছে যে ছেপ্টেম্বৰ বা অক্টোবৰৰ ভিতৰত হয়তো ইলেকশ্যন হ'ব। আৰু ইলেকশ্যন হ'লে নিশ্চয় নতুন দায়িত্ব হ'ব। আমি নকওঁ যে আমাৰ গণসুৰক্ষা পাৰ্টিয়ে অকল দায়িত্ব ল'ব, এনেকুৱা কথা নহয়। নিৰ্বাচনত যোনে ভোটত জিকে, যোনে MCL বেছিকৈ পায় তেওঁ বনাব। যদি BPFৰ দম আছে BPF বনাওক, যদি EPPLৰ দম আছে EPPL, যদি BJP পাৰে BJP বনাওক, আমাৰ ক'বলৈ একো নাই। আৰু বিশেষভাৱে
ৰাজ্যপালৰ শাসনৰ অকল আমি বিৰোধিতা কৰাই নহয়, BTR বৃহৎ পক্ষ এটা আছে, EPPL হওক আপচি হওক আদি কৰি যিসকলে BTR চাপৰ্ট তেওঁলোকেও বিচাৰিছিল যে যাতে ইয়াত এটা পক্ষৰ মানে ইয়াত কি কয় এক্সটেনশ্যন নহয়। আৰু আপোনালোকে দেখিছে টেকনিকেল কথাটো যে যদিহে BPF চৰকাৰ এক্সটেনশ্যন হয়, অলৰেডি ইলেকশ্যন প্ৰচেছ চলি আছে, গতিকে তেওঁলোকে ইয়াত এটা অনৈতিকভাৱে সুবিধা লোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে ভাবোঁ যে এতিয়া ৰাজ্যপাল মহোদয়ৰ শাসনকালত যদি ইলেকশ্যন হয়, নিৰপেক্ষভাৱে ইলেকশ্যন হ'ব। আৰু এই সময়খিনিত এটা হয় টেকনিকেল প্ৰব্লেম এটা আছে আমাৰ VCDCবিলাক, অলৰেডি VCDCবিলাক প্ৰায় ডিজলভ হৈ গ'ল ঘোষণা নকৰিলেও, কাৰণ সেইটো এটা আচলতে পলিটিকেল বডি আছে। সেইকাৰণে আমি বাৰ বাৰ কৈছিলোঁ যদি VCDC লাগে আপোনালোকে সংবিধান সংশোধন কৰি বা সংবিধানত ইনক্লুড কৰি কেনে আপোনালোকে নিৰ্বাচন কৰক, ইলেক্টেড কৰক, তেতিয়া ৰাইজৰ কথা নহয়। আজি চাওক বেনিফিচিয়াৰীৰ ক্ষেত্ৰত অসম চৰকাৰে আৰু এটা কাম কৰিছিল ইলেকশ্যন সময়তে যে VCDCবিলাকক চেয়াৰমেনক নডেল অফিচাৰ বনাই কেনে তেওঁলোকে বেনিফিচিয়াৰী লিষ্টবিলাক বনাব দিছিলে। আজি আপোনালোকে দেখিব যে বিভিন্ন জেগাত চাউলবিলাক ৰেচনবিলাক কৰাৰ সময়ত তেওঁলোকে কেৱল পাৰ্টীৰ মানুহবিলাক অগ্ৰাধিকাৰ দিছে। ঠিক তেনেকৈ প্ৰধানমন্ত্ৰীৰ মানে যিখিনি কি কয় পইচা আহিছে খেতিয়কৰ কাৰণে, ঠিক তেনেকৈ 1000 টকা দিছে, তেওঁলোকে পাৰ্টীৰ মেম্বাৰবিলাকক বেছি অগ্ৰাধিকাৰ দিছে, ইভেন চেয়াৰমেনো লৈছে এইবিলাক কথা। গতিকে মই ভাবোঁ এইবিলাক কথা ভাল হোৱা নাই। এই সময়ত বিপদৰ সময়ত সকলো ৰাইজে চৰকাৰী সাহাৰ্য পোৱাটো উচিত আৰু পাব লাগে।